ব্লগটো আৰম্ভ কৰিম বুলি ভাবি এতিয়া পাছবেলাই হৈ গ'ল আৰু মই ভাত বনাবলৈ আহিলোঁ। তথাপিও মানে মন গ'ল কিবা এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত মানে দিবলৈ। সেইকাৰণে ভাবিছোঁ মই কিদৰে কি আজি বনাওঁ আপোনালোকক দেখুৱাওঁ। আৰু তেন্তে ব'লক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু কেমেৰা কোৱালিটি ভাল নহয়, ইগন'ৰ কৰিব। যদি আপোনালোকৰ ছাপোৰ্ট থাকে তেনেহ'লে কেতিয়াবলৈ টকা পইচা পালে ভাল এটা মোবাইল ল'ম বুলি ভাবিছোঁ। গতিকে ব'লক দেৰি নকৰোঁ, ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু এইফালে ৰাতিপুৱাৰে বনোৱা ভাতকেইটা ৰৈ গৈছে, সেইখিনি কুকাৰত এনেদৰে কুকাৰৰ পৰা উলিয়াই ল'লোঁ। আৰু এই ৰৈ যোৱা ভাতখিনি কুকাৰৰ পৰা উলিয়াই কাঁহীখনত থৈ দিওঁ। আমাৰ দৰে দুখীয়া মানুহ আৰু ভাত পেলাব নোৱাৰোঁ নহয়। এইফালে চিন্তা হৈছে, চাওকচোন মাত্ৰ এইকেইটা চাউলহে আছে। আৰু মই ভাবিছোঁ খাৰ বনাম অমিতাৰে আৰু চয়াবিনেৰে খাৰ এনেকৈ অমিতা দি কোনে কোনে খাই পাইছে মোক জনাবচোন। চয়াবিন কেইটুকুৰামান এনেকৈ দি লৈছোঁ, ভাবিছোঁ আজি এনেকৈয়ে বনাওঁ। আৰু এইফালে দেখিছেনে আমাৰ লাইটাৰৰ অৱস্থা, এনেদৰে খুলি যায়। মানে ৰ'ব লগাই লওঁ। এনেদৰে মই এইটো বস্তু এনেকৈ কৰোঁ, কৰি পেলাই মানে জ্বলাওঁ। আৰু ইফালে ইয়াতে ৰেগুলেটৰটো দি ল'লোঁ। চাব দেই এই বেয়া লাইটাৰটো কেনেদৰে জ্বলাওঁ মই। এনেকৈ জ্বলাওঁ আৰু এইফালে থৈ দিলোঁ। আৰু কেৰাহীখন ইয়াতে এতিয়া বহাই লওঁ, দিম অকণমান তেল দিলোঁ। এইখিনি তেলেৰে আৰু চলিব লাগিব। মই এইষাৰ কথা কোৱাৰ কাৰণে হয়তো বহুতেই বেয়া পায় যে এনেই কওঁ নেকি অকণমান তেলেৰে মানে বহুত দিন চলিব লাগে বুলি, কিন্তু নহয়। মানে আমাৰ নিচিনা মানুহে আৰু তেলৰ দাম ইমান বঢ়াইছে যে কিনিবৰ কাৰণে মানে ভাবিব লাগে। কাম কৰি পাই 300 350 টকা, তাতে মানে তেলতে 80-90 টকা গুচিয়ে যায়। সেইকাৰণে মানে বহুত ভাবি চিন্তি খৰচ কৰিবলগীয়া হয়। আৰু ইফালে তেলখিনি গৰম হৈ গ'ল আৰু ইয়াতে পিঁয়াজখিনি দি দিওঁ। জনাই নজনাই বনাইছোঁ আৰু ইয়াতে পানী দিলোঁ অকণমান আৰু খাৰখিনি ঢালি দিওঁ। দি পিনে অকণমান লাৰি দিওঁ। এনেদৰে লাৰি দিওঁ অকণমান। ভিডিঅ' বনাবলৈ দিগদাৰ হয় মোৰ বহুত। কেৰাহীখন লৰি আছে দেখিছেনে? মানে এখন হাতেৰে যে ধৰিছোঁ মোবাইলটো, সেইকাৰণে। আৰু অলপমান নিমখ খাৰত হালধি নিদিয়ে হয়নে? কিন্তু মই খাৰত হালধি দিলোঁ কাৰণ বগা হৈ থাকিলে মোৰ খাবৰ কাৰণে ভাল নালাগে। আপোনালোকে হয়তো ভাবিছে এয়া কাষত কিহৰ পেকেট, গতিকে মই কৈ আছোঁ এইটো কিহৰ পেকেট। কিছুমানে হয়তো ধৰিব পাৰিছে পেকেটটো কিহৰ। আৰু এই পেকেটটো হৈছে বাবুৰ অংগনবাড়ীৰ পৰা দিয়া খাদ্য, ৰাইচ এণ্ড মিক্স পাল্ছ বেষ্ট। আৰু এই পেকেটটো খাই সি মানে খুবেই ভাল পাইছে। আগতে মানে এয়া দামী দামী কিনি অনা নেচলেৰ পেকেটবিলাক সি মানে দুটাই আনিছিলোঁ, বেছি নানিলোঁ। আৰু নাখায় সি, মানে মুখৰ পৰা উলিয়াই উলিয়াই দিয়ে। আৰু এইটো খাই সি কিবা এটা ভাল পাইছে। আৰু এইফালে মই ভাতটো বহাই দিছোঁ ইয়াতে। আৰু
মোৰ দেহাটো শুই আছে এনেদৰে দেখিছেনে কাপোৰ চাপোৰ গুচাই দিছে একেবাৰে গৰমতে খোৱা 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 ভয় লাগি গৈছিলে মোৰ ভাবিছিলোঁ কি মানে ভিডিঅ' বনোৱাৰ চক্কৰতে উঠিলে আৰু মোৰ ইফালে ভাত বনোৱা হৈছে আৰু আজি শুলেহি আৰু ভালদৰে টোপনি হোৱা নাই এতিয়া মই বৌহঁতৰ ঘৰলৈ যাই আছোঁ আৰু ইফালে আমাৰ ছাৰে কামৰ পৰা আহি পইচা গুনি আছে আমাৰ কাৰণে এইটোৱে এটিএম আৰু ইয়াতে পইচা থৈ দিওঁ ইয়াতে ভোটাৰ কাৰ্ড বিলাক ডকুমেণ্টছবিলাক থৈ দিওঁ তাৰপিছত আৰু তেওঁ কামৰ পৰা আহি একেবাৰে ভোক লাগিছে বোলে ভাত খায় আৰু দেৰিও হৈছিলে বহুত সেইকাৰণে একেলগে দুয়ো ভাত খাবলৈ ল'লোঁ আৰু ইফালে আৰু ভগৱানে যি মিলাইছে তেনেদৰে খাওঁ আৰু নে কি কয় সদায়তো মাছ মাংস খাব নোৱাৰোঁ হয়নে আৰু সদায় মাছ মাংস খোৱাটো ভালো নহয় গতিকে আজিলৈ ভিডিঅ'টোত ইমানেই আছিল যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ